তো গাইজ আমি এতিয়া এয়া হাবুঙৰ মন্দিৰ পাই গ'লোহি। এইখন হৈছে মন্দিৰটোৰ গেট। তো গাইজ এইটো ৰুমত এইফালে চাওক, এইটোত এটা এতিয়া ইয়াত পূজা কৰি আছে। গাইজ আমি এতিয়া হাবুঙৰ পৰা আহি NSPC পাই গ'লোহি আৰু ইয়াত আমি এতিয়া খানা খাবলৈ জেগা। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল শইকীয়া ভাইটি ব্লগছ। তো গাইজ আকৌ আহি গ'লোঁ এটা নতুন ভিডিঅ' লৈ। মানে আজি মই যাম নতুন বছৰ বুলি NSPCলৈ, আৰু লগতে মানে দুটা জেগালৈ যাম। NSPC যাম আৰু হাবুঙলৈ যাম। তাত মানে আপোনালোকক দেখুৱাম কি কৰোঁগৈ। ভিডিঅ'টো চাই থাকক, ভাল লাগিব। আজি ভিডিঅ'টো মানে একেটা ভিডিঅ'তে দুটা জেগালৈ যাম। আৰু আজিৰ তাৰিখটোতে মই যোৱা বছৰো গৈছিলোঁ NSPCলৈ, আকৌ এবাৰ যাম। তো ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মই এতিয়া চাইকেল লৈ আহি আছোঁ মামাৰ ঘৰলৈ, আৰু মামাৰ ঘৰৰ পৰা যাম। মানে আমি এতিয়া আহি আছোঁ ইয়াৰ চাইকেল লৈ, মামাৰ ঘৰৰ পৰা গাড়ীত যাম। তো পূৰা কুঁৱলী পৰি আছে, আগৰ পৰা এখন গাড়ী আহিছে গাইজ, দেখাই নাই একদম। তো ব'লক এতিয়া আমি মামাৰ ঘৰৰ পৰাই ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম। তো গাইজ আমি এতিয়া এয়া আহি আছোঁ, আৰু প্ৰথমতে আমি যাম এতিয়া হাবুঙলৈ। তো আমাৰ টোটেল দুখন গাড়ী আহিছে, দুইখনেই ছুইফ্ট। আমাৰ মামা দুজন আৰু দুইজনৰে গাড়ী আছে। দুইখন গাড়ী লৈ আমি এতিয়া আহি আছোঁ। আৰু গাইজ এতিয়া আমি আহি আছোঁ হাবুঙৰ অভিমুখে। আৰু মই আপোনালোকক কৈছিলোঁ আমাৰ দুখন গাড়ী আহি আছিলে, আৰু এইখন আগত গৈ আছে আমাৰ, আৰু আমি পিছত গৈ আছোঁ। তো ব'লক এতিয়া আমি হাবুং পাই আকৌ আপোনালোকক ভিডিঅ'টো আপোনালোকৰ লগত কণ্টিনিউ কৰিম। তো গাইজ আমি এতিয়া এয়া হাবুঙৰ মন্দিৰ পাই গ'লোহি। এইখন হৈছে মন্দিৰটোৰ গেট, আৰু এতিয়া আমি ইয়াৰ ভিতৰলৈ যাম। তো ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ। আৰু গাইজ এইটো এটা আহোমৰ দিনৰ মন্দিৰ হয়, আৰু মানুহে কয় এই মন্দিৰটোত মানে যি মনৰ ইচ্ছা লৈ আহে সকলো মনৰ ইচ্ছা পূৰ্ণ হৈ যায়। তো মানে ইয়াত এটা বেলেগ ঐশ্বৰিক শক্তি আছে। তো এতিয়া আমি ইয়াৰ ভিতৰলৈ আহি আছোঁ। আৰু গাইজ এইফালে ইয়াত বন্তি জ্বলায়, পূৰা মানুহ একদম বন্তি জ্বলাবলৈ পূৰা জেগাই পোৱা নাই। আৰু গাইজ এইটো ৰুমত এইফালে চাওক, এইটোত এটা এতিয়া ইয়াত পূজা কৰি আছে। ইয়াত গাইজ মানে যি মনৰ ভাৱ লৈ আহে চব মনৰ ভাৱ পূৰ্ণ হৈ যায়, আৰু যদি আপোনালোকৰ আহিবলৈ বিচাৰে আহিব পাৰে। গাইজ এতিয়া আমি হাবুঙৰ পৰা আহিলোঁ, আৰু এতিয়া আমি NSPC ফালে গৈ আছোঁ। তো এতিয়া আমি NSPC পাই আপোনালোকৰ লগত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম। তো চাই থাকক, আজি ভিডিঅ'টো পূৰা ভাল লাগি আছে, আৰু যদি আপোনালোকৰো ভাল লাগিছে লাইক কৰক। গাইজ আমি এতিয়া হাবুঙৰ পৰা আহি NSPC পাই গ'লোহি, আৰু ইয়াত আমি এতিয়া খানা খাবলৈ জেগা পোৱা নাই। মানে আমাৰ আহি পোৱা দেৰি হ'ল, আৰু পূৰা মানুহ ফুল হৈ গ'ল ইয়াত। আৰু গাইজ মই আপোনালোকক কৈছিলোঁ আমাৰ গাড়ী দুখন আহিছিলোঁ আমি, আৰু গাইজ দুইখন সোমালেহি, আৰু ইখন গাড়ী এতিয়া এয়া বালিত ফচি গ'ল। এয়া চাওক গাইজ, আমি এতিয়া এইখিনিত খানা খাবলৈ ল'লোঁ, ইফালে জেগা নাপায় আমি ইয়ালৈ আহিলোঁ। গাইজ এতিয়া এয়া কেমেৰালৈ ফটো মাৰিবলৈ আহি আছোঁ গাইজ, কিন্তু মোক ফটো মাৰি দিবলৈ কোনো মানুহ নাই। চব আহি আছে ফটো মাৰিবলৈ, কিন্তু মোক এইবাৰ ফটো মাৰিবলৈ মানুহ নাই। গাইজ এয়া চাওক, আমি এইফালে ফটো মাৰিবলৈ পূৰা পানীত নামি ল'লোহি। ধুনীয়াকৈ পানী বৈ গৈ আছে, আৰু ভাল লাগিছে পানীত নামি, পূৰা ঠাণ্ডা ঠাণ্ডা পানী। গাইজ এয়া চাওক কি ধুনীয়াকৈ পানী বৈ গৈ আছে, দেখি একদম পূৰা মনটো ভাল লাগি গৈছে।
আৰু পুৰা ঠাণ্ডা পানী, ঠাণ্ডা দিনত একদম পুৰা বেছি ঠাণ্ডা লাগি গৈছে। ইয়াত ঠাণ্ডা পানী নামি দিছোঁ কাৰণে। আৰু গাইছ এয়া এইফালে চাওক, চব নিজৰ নিজৰ কামত লাগি আছে, পাচলি চাচলি কুটি আছে। আৰু এইফালে আমাৰ এয়া বনাই থকা হৈছে। প্ৰথমতে এতিয়া এয়া মাছ বনাই আছে। আৰু এয়া চাওক মাছ বনাই আছে। আৰু গাইছ এয়া চাওক, এয়া ব্ৰইলাৰ মাংস বনাই থকা হৈছে। আৰু ইফালে ইয়াত হাঁহৰ মাংস বনাই আছে। গাইছ এতিয়া এয়া এইফালে ভাত বাঢ়ি আছে। ভাত খাব হৈ গ'ল। এয়া হাঁহৰ মাংস আৰু এয়া ব্ৰইলাৰ মাংস। তো যি মাংস নাখায় তেওঁলোকলৈ মাছ বনাইছে। এয়া বাঢ়ি আছে, ভাত চাত খাই লওঁ, খাই লৈ আপোনালোকৰ লগত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম। তো গাইছ এতিয়া এয়া আমি ভাত চাত খাই ওলালোঁ। এতিয়া আমি নদী বান্ধটো চাবলৈ গৈ আছোঁ। তাৰপিছত ডাইৰেক্ট ঘৰলৈ যাম নদী বান্ধটো চাই। তো ব'লক আমি নদী বান্ধটো চাওঁগৈ। সৰুতে জাননে ঐ চৰিয়া ভাষাউতকে গিলি থং কথাটো বুজনে এথুকা ভীম কলকলে খাই দিং সৰুতে জাননে ঐ চৰিয়া ভাষাউতকে গিলি থং কথাটো বুজনে ঐ তিনিচুকীয়াৰ বাবা সুধিবি, শিৱসাগৰৰ নগা সুধিবি, আমগুৰিৰে গগৈ সুধিবি, এয়া চাওক, সৈটো নদী বান্ধটো ওচৰলৈ যাব নিদিয়ে। তাৰ মানে এই দলংখনৰ পৰাই চাব লাগে, তাৰ ওচৰলৈ যাব নোৱাৰে। মানে মই আপোনালোকক ইয়াত জুম কৰি দেখুৱাই দিছোঁ। চাওক এইটোৱে নদী বান্ধটো এতিয়া বনাই আছে, কাম চলি আছে, হোৱা নাই। আৰু গাইছ এতিয়া আমি নদী বান্ধ চাই আহিলোঁ, ঘৰলৈ আহিছোঁ এতিয়া উভতি। তো আজিৰ ভিডিঅ'টো গাইছ ইমানতে সামৰিম। আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে চাই। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব। তো আজিৰ ভিডিঅ'টোত অকল ইমানেই আছিল। জয় আই অসম।